So guys, welcome back to my new YouTube channel axomiyarporisoi. So guys, আজি মই মানে মহামৃত্যুঞ্জয় মন্দিৰ ভাগ উপভোগ মানে সৰি একচুয়ালি মই দৰ্শন কৰিবলৈ আহিছিলো আৰু মই ভাবিছো মোৰ লগতে আপোনালোকৰ সকলোকে এই ভিডিওটো সহায়ত মহামৃত্যুঞ্জয় মন্দিৰ ভাগ দৰ্শন কৰিব বুলি। তো সো গাইস, মই আজি মানে আপোনালোকক সকলোখিনি মই মহামৃত্যুঞ্জয় মন্দিৰৰ বিষয়ে বা মহামৃত্যুঞ্জয় মন্দিৰটো আপোনালোকক দেখুৱাব চেষ্টা কৰিম। তো গাইস, সকলোৱে জানে যে মহামৃত্যুঞ্জয় মন্দিৰ ভাগ নগাঁৱত অৱস্থিত আৰু নগাঁও ভেৰভেৰিত অৱস্থিত আৰু সেই মহামৃত্যুঞ্জয় মন্দিৰ ভাগৰ হাইটটো সকলোৱে গম পাইছে চাগে 126 ফুট এছিয়াৰ ভিতৰত মানে বৃহৎ মন্দিৰ আৰু মানে আমাৰ ৱৰ্ল্ড অফ ৰেকৰ্ডতো আমাৰ এছিয়াৰ ভিতৰত এইটো মহামৃত্যুঞ্জয় মন্দিৰ ভাগৰ ৰেকৰ্ডত আহিছে। তো সকলোৱে গম পাইছে। তো আমি আপোনালোকক এতিয়া আমি দেখুৱাব চেষ্টা কৰিম। পোনপ্ৰথমে আমি এতিয়া আপোনালোকৰ গেটৰ সন্মুখেদি সোমাই যাম। তো বলক আমি এতিয়া বৰ্তমান গৈ আছোঁ, আমি তলে তলে গম পাইছে নিচে মানে সাইডেদি গৈ আছোঁ আৰু আমি প্ৰথম এতিয়া আমি তলৰ মানে মন্দিৰ ভাগৰ মেইন তলৰ পাৰ্টটো দেখুৱাব চেষ্টা কৰিম আৰু পোনপ্ৰথমে চাই লওক পুৰা কমপ্লিটলি মন্দিৰটো আৰু আমি এতিয়া ভিতৰলৈ লাহে লাহে সোমাই যাম আৰু আপোনালোকক সকলোখিনি দেখুৱাব চেষ্টা কৰিম। তো গাইজ, পোনপ্ৰথমে আপোনালোকে জানি লওক যে এই মহামৃত্যুঞ্জয় মন্দিৰ ভাগৰ গুপ্ত ৰহস্যটো। তো বলক মই কৈ গৈ আছোঁ, আমি এতিয়া ভিতৰলৈ যাম আৰু আপোনালোকক সকলোখিনি দেখুৱাব চেষ্টা কৰিম। বহু হাজাৰ বছৰ পূৰ্বে এই গুৰু চক্ৰধ্বজই এই স্থানত লিংগ প্ৰতিষ্ঠা কৰিছিল। তো সেই লিংগ প্ৰতিষ্ঠা কৰি মহামৃত্যুঞ্জয় মন্দিৰ ভাগ স্থাপন কৰি বিদ্যা প্ৰয়োগেৰে তেওঁ কৰিছিল। বিদ্যা প্ৰয়োগ কৰিছিল আৰু অৱশেষত তাপসমুনিৰ সহায়ত এই মন্দিৰ ভাগ মানে আমাৰ এই যি নগাঁৱত এই মন্দিৰ ভাগ স্থাপন কৰা হৈছে। এই মন্দিৰ ভাগ চাই লওক, এইখন বেনাৰখনত লিখা আছে। তো তাৰে মই অকণমান কৈ দিছোঁ যে অৱশেষত তাপসমুনিৰ সহায়ত এই মন্দিৰ ভাগ মানে আমাৰ ইতিহাস হৈ থাকি গ'ল। আৰু আপোনালোকে সকলোৱে জানে যে মহামৃত্যুঞ্জয় মন্দিৰৰ যজ্ঞ ৰূপে প্ৰথমতে স্থাপন হৈছিল। তো প্ৰথমে চাই লওক সেই যজ্ঞ কৰা স্থানটো আৰু সিফালে আছে গণেশ বাবাজন। তো আমি এতিয়া চাৰিওকাষটো আপোনালোকক দেখুৱাব চেষ্টা কৰিম। আকৌ আপোনালোকক মানে আমি সেই মুনিজনৰ ওচৰলৈ লৈ যাম আৰু মুনিজনৰ বিষয়ে আমি আৰু অকণমান জাষ্ট কম। তো আমি এতিয়া গৈ আছোঁ মুনিজনৰ কাষলৈ, মানে মুনিজন মানে ভগৱান আৰু আমাৰ। তো আমি গৈ আছোঁ সেই তাপস মুনিয়ে হয় নে কি মুনি হয় মই বিশেষ নাজানো, কিন্তু সেই মুনিজনৰ ওচৰলৈ গৈ আছোঁ আমি আৰু সেই মুনিজন আপোনালোকে ধুনীয়াকৈ চাই লওক। আৰু সেই মুনিজন বহা স্থান চাগে এইটো মই বিশেষ ভালকৈ নাজানো, কিন্তু মানে থোৱা হিচাপত কৈছোঁ। আৰু আমি এতিয়া ওপৰ ভাগলৈ যাবলৈ চেষ্টা কৰিম। বলক আমি এতিয়া ওপৰ ভাগলৈ গৈ আছোঁ আৰু ভিডিঅ'টো যদি চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু যদিহে বেছিয়ে ভাল লাগিছে তে কমেণ্ট এটা কৰিতো গাইছ জনাবই। তো আমি এতিয়া মহামৃত্যুঞ্জয় মন্দিৰ ভাগ আমি ওপৰ ভাগটো দেখাইছোঁ। চাওক, তলৰ পৰা আঁতৰৰ পৰা যিমানটো সৰু যেন দেখা যায়, কিন্তু ওচৰৰ পৰা বৃহৎ প্ৰকাণ্ড মন্দিৰ। তো আমি এতিয়া মন্দিৰৰ আমি মেইন দুৱাৰৰ মুখত গৈ আছোঁ আৰু এতিয়া নিশ্চয় দেখিছে আমি গৈ আছোঁ মন্দিৰৰ মেইন দুৱাৰৰ মুখলৈ। হয়তো আমাক ভিতৰলৈ যাবলৈ মানে নিদিব পাৰে। তো আমি বাহিৰৰ পৰাই সকলোখিনি দেখুৱাব চেষ্টা কৰিম আপোনালোকক। তো আমি গৈ আছোঁ চাই লওক ওপৰটো কি ধুনীয়া গ্ৰাফিক্সেৰে একদম মস্তিকৈ বনাই থৈছে, মানে আহিলেই মনটো মানে ভগৱানক লগ পোৱাৰ নিচিনা লাগি যায়। তো ওপৰখিনি চাওক, চব শিৱ বাবাৰ ফটো আছে আৰু খুঁটাৰ পোষ্টবিলাক চাওক কি ধুনীয়াকৈ মানে বনাইছে। তো আপোনালোকে নিশ্চয় দেখিছে যে সেই ষ্টিল কালাৰৰ যিটো হয় সেইটোত গোটেই চাৰিও ছাইডে যিটো আছে আপোনালোকে সকলোৱে মন কৰিছে চাগে, সেইটো আপোনালোকৰ দান পাত্ৰ হয়। ইয়াত মানে দান কৰিলে তাতে ভৰাই দিলে হৈ যায়। কিন্তু আমি এতিয়া ভিতৰৰ পৰা গৈ দেখাব নোৱাৰিম, কাৰণ আমাৰ ভিতৰত ধৰক ভিডিঅ' কৰা মানা আছে। চ' সেইকাৰণে আমি ভিতৰলৈ নাযাওঁ। আৰু চাৰিওকাষৰ ৱাল যিমান চাওক সকলোতে পেইণ্টিঙে একদম মস্তি বনাই থৈছে। আৰু আমি সেয়া চাওক শিৱ বাবা কি ধুনীয়া মানে কি ধুনীয়া আৰ্ট কৰিছে। তো আমি এতিয়া আকৌ ওলাই যাম। ওলাই গৈ আপোনালোকক সকলো মহামৃত্যুঞ্জয় মন্দিৰ ভাগৰ চাৰিওহতটোত দেখুৱাব চেষ্টা কৰিম। তো আমি এতিয়া মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া আমি বাউণ্ডেৰীটো দেখুৱাব চেষ্টা কৰিছোঁ। চাওক, আগতে এই মহামৃত্যুঞ্জয় মন্দিৰ এতিয়া য'ত অৱস্থিত সেইটোত আগতে কোনো মানুহৰ মানে সংগমেই নাছিল, কিন্তু এতিয়া বৰ্তমান আপুনি নিজে আহি দেখিলে গম পাব এখন মেলা বজাৰৰ নিচিনা ডেইলি মানে লাগি থাকে। তো আপোনালোকে যদি আহে নিশ্চয় গম পাব সেই মহামৃত্যুঞ্জয় মন্দিৰ ভাগত যেতিয়া সৰু আছিল, পোনপ্ৰথমতে সৰু আছিল। নিশ্চয় আপোনালোকে আগৰ ভিডিঅ'টো মোৰ চাইছে। তো আপোনালোকে গম পাব যে মহামৃত্যুঞ্জয় মন্দিৰ যেতিয়া স্থাপন কৰা হৈছিল তেতিয়া কোনো ইয়াত মেলা বজাৰ বা এনেকুৱা মানুহৰ বা ভক্তৰ সংগম নাছিল। তো এতিয়া বৰ্তমান যুগত মহামৃত্যুঞ্জয় মন্দিৰ যেতিয়া আহি গ'ল, এতিয়া আপুনি আহিলে দিনেই নে ৰাতি গমেই নাপাব। তো এতিয়া মহামৃত্যুঞ্জয় মন্দিৰলৈ সোমাই অহা গেটটো
তো আমি এতিয়া আৰু বেছি পলম নকৰি আজিৰ ভিডিঅ'টো মানে ইমানতে অন্ত